তই এটা ৰাস্তাৰ গুণ্ডা, সদায় গুণ্ডা হৈয়ে থাকিবি। তাতকৈ ওপৰত চিন্তা কৰাটো তোৰ স্বাস্থ্যৰ পক্ষে খুবেই হানিকাৰক। মামা এই মালটো ক'ৰ পৰা টপকিল বা? মামা আজি কেইদিনমানৰ পৰা ইয়াক মই দেখি আছো আৰু আমি যলৈকে যাওঁ ইয়াক চালাহে তাতে দেখা পাওঁ। তাৰমানে ই আমাৰ পিছা কৰি আছে। আবে তই কি পুলিচৰ ইনফৰ্মাৰ? মই কোন সেয়া তোৰ জানি একো লাভ নহ'ব না, কিন্তু এইকেইদিন তোৰ লগত ছাৰ তোৰে থাকি মই তোৰ বিষয়ে সকলো জানি গৈছো। গতিকে এটা কথাটো অতি বিশুদ্ধ অসমীয়াত বুজাই আছো, বুজি ল। বিৰিণাৰ লগত তই যি খেল খেলিব খুজিছ, সেই খেল তই বন্ধ কৰ। আঙুলি টোৱালে মই বহুত বেয়া পাওঁ। তই কোন বে? বিৰিণাৰ কোন হয় তই? মামা নে চাচা নে আংকেল নে বয় পে? তই নাজানো যে উন্মাদ ৰঞ্জন হাজৰিকা এটা নাম নহয়, এটা ধুমুহা হয়, ধুমুহা। যদি জীয়াই থাকিবলৈ মন আছে তেনেহ'লে মাজত সোমাই নমৰিবি। মাজত মই সোমোৱা নাই। তইহে আহি এনেকুৱা এটা ৰাস্তাত থিয় দিব বিচাৰিছ, থিয় দিলে তোৰ বহুত ডাঙৰ বিপদ হ'ব। গতিকে বুজাই আছো, বুজি ল। ভদ্ৰ ঘৰৰ ল'ৰা, কাৰো ওপৰত প্ৰথমে হাত নুতুলো, কিন্তু যদি কেতিয়াবা হাত তুলিবলগীয়া হয় তেতিয়া মোক ৰখোৱাটো বিৰিণাৰ পৰা দূৰলৈ গুচি যাওঁ, নহ'লে মই আকৌ আহিব লাগিব। প্ৰকাশ, মোমাইৰক সম্ভাল। আচলতে মামা মই মালটো বেছিকৈ খাই দিয়াৰ বাবে ইয়াৰ লগত মই ফাইটটো কৰিব নোৱাৰিলো। নহ'লে চলা তাৰ দৰে 10টা মোৰ ওপৰত হাত দিছে, এই উন্মাদৰ গাত হাত দিছে। ইয়াক চালা এনেকে এৰি দিব নোৱাৰি, আৰু এতিয়াতো চালা বিৰিণাকো এৰি দিব নোৱাৰি। এই ভাগি খবৰ লৈ ইয়াৰ কোন হয় আৰু বিৰিণাৰ লগত ইয়াৰ সম্পৰ্ক কি? মই জানো এমেলিদা, তাই মোক বুজি পাব। তাই বুজি পাব যে বিৰিখৰ পৃথিৱীখন বিৰিণাৰ পৰা আৰম্ভ হয় আৰু বিৰিণাৰ মাজতে শেষ হৈ যায়।
ফাগুন ফাগুন তোমাৰ বাবে দূৰ সপোন লাগে আপোন তোমাৰ ভাবি ফল ফুল কবিতাবোৰ তোমাৰ বাবে জোনাকী ৰাতিবোৰ তোমাৰ বাবে মোৰে উশাহ বুকুৰে মাজত এজাক হেঁপাহ বিৰিষে বিৰিণাৰে বতৰা আকাশত বিয়পে প্ৰণয়ৰে আখৰা বিৰিষে বিৰিণাৰে বতৰা আকাশত বিয়পে প্ৰণয়ৰে আখৰা সপোন তুমি দি থক তোমাৰ পৃথিৱীত মই বিচাৰিছো নিজক তুমি মোৰে সপোন তুমি দি থক তোমাৰ পৃথিৱীত মই বিচাৰিছো নিজক তোমাৰ বাবে মোৰে উশাহ বুকুৰে মাজত এজাক হেঁপাহ বিৰিষে বিৰিণাৰে বতৰা আকাশত বিয়পে প্ৰণয়ৰে আখৰা বিৰিষে বিৰিণাৰে বতৰা আকাশত বিয়পে প্ৰণয়ৰে আখৰা বাবে খুৱৰিয়ে জীৱন দিন আৰু ৰাতি মোৰ জানাই কেইবৰণ তুমি আছা বাবে খুৱৰিয়ে জীৱন দিন আৰু ৰাতি মোৰ কেইবৰণ তোমাৰ বাবে মোৰে উশাহ বুকুৰ মাজত এজাক হেঁপাহ